যে বৰ্তমান অসমত 24,696 আছে। এই জনসকলক প্ৰথমে সংস্থাপন দিয়ক, পৰৱৰ্তী আপোনালোকে যি 5,000 জনসকলৰ প্ৰশিক্ষণ দিব বিচাৰিছে, লাগিলে আৰু অতিৰিক্ত আৰু 10,000 দিয়ক, তাত আমাৰ কোনো দ্বিমত নাই। কিন্তু আমাৰ যি বৰ্তমানৰ যি প্ৰশিক্ষণ আছে তেওঁলোকক সংস্থাপন দিয়ক, পৰৱৰ্তী আপোনালোকৰ যি নতুন সিদ্ধান্ত লৈছে এই সিদ্ধান্ত দিলে আমাৰ কোনো দ্বিমত নাথাকিব। অন্যথাই সমগ্ৰ জনসকলে লগতে পৰিয়ালবৰ্গৰ সহায়ত আমি আলোচনা মৰ্মে আগন্তুক এক বৃহৎ গণতান্ত্ৰিক কাৰ্যসূচী লোৱাৰ কাৰণে আমি সাজু আছো। গতিকে এই ক্ষেত্ৰত যদি অপ্ৰীতিকৰ ঘটনা হয় কিন্তু আমাৰ সন্থাই দায়ী নহয়। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ গৃহ বিভাগ দায়ী হ'ব আৰু গৃহ বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ বৰা মহোদয়ে দায়ী হ'ব। সেইকাৰণে আজি এই সংবাদমেলৰ যোগেদি যি নতুন 5,000 গৃহৰক্ষী জনসকলৰ প্ৰশিক্ষণ লোৱাৰ সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত আমাৰ গৃহৰক্ষী জনসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত অতি সোনকালে বাতিল কৰাৰ কাৰণে আমি কৰজোৰে আপোনাক অনুৰোধ জনাইছো। ধন্যবাদ। জয় হিন্দ, জয় গৃহৰক্ষী জোৱান। কিমান দেশৰ পৰা বৰ্তমান আমাৰ যি সময়সীমা কৰ্তব্য হৈ আছে, এজন গৃহৰক্ষী জনসকলৰ যি অনলাইন প্ৰক্ৰিয়াৰ মাধ্যমত কৰ্তব্য দিয়া হয়, কিছুমানৰ সময় অনলাইন প্ৰক্ৰিয়াত নাম অন্তৰ্ভুক্ত হোৱাৰ, কিছুমানৰ 1 বছৰ 2 বছৰ পৰ্যন্ত আমাৰ গৃহৰক্ষীজন ইতিমধ্যে বহি আছে, যাৰ ফলত আমাৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয় হৈ পৰে। তেনে সন্দৰ্ভত যি নতুন সিদ্ধান্ত লৈছে, এই সিদ্ধান্তৰ ফলত আমাৰ আৰ্থিক অৱস্থা আৰু শোচনীয় কৰিব। সেইকাৰণে এই নতুন যি গৃহৰক্ষী জনসকলৰ যি সিদ্ধান্ত লৈছে, এই সিদ্ধান্ত আমি বাতিল কৰাৰ কাৰণে আজি আমি দাবী জনাইছো। আপোনালোকৰ যিটো সমস্যাৰ বিভাগৰ আপোনালোকৰ বিভাগৰ মন্ত্ৰী আৰু কি কৰিব? হয়, ইতিমধ্যে আমি যোৱা 17-10-2025 তাৰিখে দিছপুৰ সচিবালয়ত আমাৰ মাননীয় গৃহ হোমগাৰ্ড বিভাগৰ মাননীয় মন্ত্ৰী ৰূপেশ বৰা মহোদয়ৰ কাৰ্যালয়ত গৈ আমাৰ ফালৰ পৰা এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো যে আমাৰ বৰ্তমানৰ 24,696 গৃহৰক্ষী জনসকলৰ প্ৰথমতে সংস্থাপন দিয়ক, পৰৱৰ্তী আপোনালোকে যি নতুন প্ৰশিক্ষণৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত আপোনালোকে পৰৱৰ্তী ল'ব। অন্যথা আমি এই যি সিদ্ধান্ত, এই সিদ্ধান্তৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ল'ম। এতিয়ালৈকে আমি গৃহ আৰু হোমগাৰ্ড বিভাগৰ মাননীয় মন্ত্ৰীক আমি সাক্ষাৎ কৰাৰ কাৰণে আমি কেইবাবাৰো আমি লেটাৰ দিছো, কিন্তু আজি পৰ্যন্ত আমাৰ এই সাক্ষাৎকাৰ দিয়া নাই। কিন্তু আমি অফিচত গৈ পেলাই আমাৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰেৰণ কৰিছো। ইয়াৰ উপৰি অসমৰ অতিৰিক্ত মুখ্য সচিব গৃহ বিভাগৰ তথা ৰাজনীতি বিভাগৰ মুখ্য সচিব মহোদয় আমি সাক্ষাৎ কৰি আমাৰ যি বৰ্তমান গৃহৰক্ষী জনসকলৰ যি জ্বলন্ত সমস্যা, এই সমস্যা বিষয়ে আমি আলোচনা মিলিত হৈছিলো। তেখেতে আমাক আশ্বাস দিছিলে যে আপোনালোকৰ যি সমস্যা, এই সমস্যা অতি সোনকালে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে সমাধান কৰাৰ কাৰণে সিদ্ধান্ত ল'ব। আমি অতিৰিক্ত মুখ্য সচিবক লগ কৰিছো, কিন্তু নতুনকে যে আমাৰ